एवरीवन गुड मर्निंग कि खबर आपनालोकर आशा करिছো সকলো ভালে আছে আজি এটা নতুন ভিডিও লৈ আহিছো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব বলকচোন ভিডিওটো এতিয়া আৰম্ভ কৰো মই আজি গৈ আছো লখিমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থানলৈ বলক ভিডিওটো আৰম্ভ কৰো হাই एवरीवन মই আছো এতিয়া শিৱসাগৰত আৰু লখিমপুৰ পাবলৈ লাগিব প্ৰায় 4 ঘণ্টা एवरीवन मैं इतना डिब्रुगढ़ जिलात सोमालो और इतना अलप दूर गई रेल और पथ व्यवस्था एकत्र भावे थका बगीबिल दलंगखन पाम आपनालोके भिडिओটো चाई थाকক आही इतना बगीबिल दलंगखन पालोहि एखने होइसे चतुर्थ बृहत दलंगखन माने देशर भितरते चतुर्थ बृहत दलंग चाओकचोन कि धुनिया এতিয়া বালিজান পালোহি আৰু অলপ টাইম লাগিব প্ৰায় চাগে 2 ঘণ্টা মান লাগিব আৰু পাৰ হৈ আহি এডখতে অলপ টাইম ৰখিছো জেগাডখ চাওকচোন কি ধুনিয়া এতিয়া যাওঁ আৰু অলপ টাইম ইয়াতে ৰলো हाय एवरीवन इतना आही पालोहि और इतना भितरत जाम देखुवाई आছো সকলো এই গামোচাখন দিয়াচোন ইয়াত আহি পালোহি আৰু এতিয়া ইয়াৰ পৰা চাকি লৈ লম এতে মানুহ নাই আহিলে লৈ লম আৰু চুদে অকমান চুব মৰম মৰম ধুনু ধুনু ও বাই ইয়াতে চাকি লৈ ললো আৰু এতিয়া গৈ আছো আৰু তাৰ ভিতৰলৈ অলপ খোজকাঢ়ি আহিব লাগিব অলপ দূৰ আছে গাড়ী মানে তাতে থৈ অহা হৈছে টাইম লাগিব আৰু বাসুদেৱৰ সেৱক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেবেনন্দ দেৱ গোস্বামী দ্বাৰা ৰচিত শ্ৰী শ্ৰী বাসুদেৱ থান নৌৰা সত্ৰৰ ইতিবৃত্ত নামৰ গ্ৰন্থখনিত উল্লেখ কৰা মতে 1656 শকত আহোম ৰজা শিৱসিংহ কোঁৱৰে ৰুমাৰী পথাৰত 2500 পুৰা দেউৰত্ব মাটি দান দি নতুনকৈ সত্ৰখন প্ৰতিষ্ঠা কৰে আৰু বাসুদেৱ থানখনক নতুনকৈ প্ৰতিষ্ঠা কৰাৰ বাবে এই থানখনক নৌৰা সত্ৰ মানে এই থানক নৌৰা সত্ৰ বুলি কোৱা হয় সোমাই যাব লাগিব
গোটেই গছবোৰত বহুত চৰাই আছে আৰু এইফালেও আছে চৰাই আছে গোটেইখিনিতে। এতিয়া আহি পালোহি ইয়াতে, সেইফালেদি সোমাই যাম আৰু তাতে চাকি দি আহোঁগৈ। বহুতৰ মতে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক প্ৰতিৰূপে পাবলৈ যিভাগ মূৰ্তি পূজা অৰ্চনা কৰিছিল সেই মূৰ্তিভাগেই এই থানত আছে। আৰু সেইফালে গৈ তাতে সেই মূৰ্তিভাগ আছে, কিন্তু কেমেৰা এলাউ নাই কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই। মহত্বৰ বিষয়ে অলপ কৈ দিব কওকচোন। এতিয়া আমাৰ এই শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়ালৈ দৰ্শনাৰ্থী আহে। প্ৰভু ভগৱন্ত যাৰ যি মনত কামনা আছে সেই কামনাৰ অৰ্থে ইয়াত বিভিন্নজনে প্ৰভু ভগৱন্তক বিশ্বাস কৰি ইয়াত আমাৰ যিমান এইবোৰ ধৰি লওক সহায় সপোৱা যিমানবোৰ ইয়াত মানে সম্পত্তি দেখিছে সেই ফলগতি পোৱাৰ কাৰণে আমাৰ এইবোৰ বাসুদেৱত মানে প্ৰদান কৰা আৰু কোনোবাই ল'ৰা ছোৱালী বা তেজ মোকাবিলা হৈছে বা কোনোবাই বিয়া বাৰু পতা নাই তাৰ বিষয়লৈও ইয়াত আগবঢ়ায়, ল'ৰা ছোৱালীৰ বিষয়লৈও আগবঢ়ায়। ইয়াত মানে ফলগতি পোৱাৰ কাৰণে আমাৰ বাসুদেৱ থান বহুত আছে। আমি এতিয়া ধৰি লওক প্ৰভু ভগৱন্তৰ এই বাসুদেৱ হ'ল সকলো দেশতে বাস কৰি থকাৰ কাৰণে বাসুদেৱ নাম। আকৌ বসুদেৱৰ গৃহত জন্ম লোৱাৰ কাৰণে বাসুদেৱ। আপুনি ইমান ধুনীয়াকৈ কৈ দিলে তাৰ কাৰণে বহুত ধন্যবাদ আপোনাক। আৰু ইয়াতে আহি খুবেই ভাল লাগিছে, পৰিৱেশটো খুবেই সুন্দৰ। আপোনাৰ শিৱসাগৰত? মই শিৱসাগৰৰ পৰা আহিছোঁ। ধুনীয়াকৈ মোক কথাখিনি ক'লে আৰু ইয়াতে পৰিৱেশটো চাওক। সেয়া কৰি আহিলোঁ তাতে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব।
আৰু এতিয়া মানুহ বাহিৰৰ পৰা আহে তেতিয়া তেনেকৈ ৰাখিবৰ কাৰণে মানে তেওঁলোক জিৰণি ল'বৰ কাৰণে এইবিলাক বনাই থোৱা আছে কটেজবিলাক ইয়াতে এইখিনি বনাই থোৱা আছে ইয়াতে আৰু সেইফালেও আছে তাতে চাকি দি আহিলোঁ আৰু সেৱা কৰি আহিলোঁ খুব ভাল লাগিলে আজি আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব তাতে চাকি দি আহিলোঁ আৰু সেৱা কৰি আহিলোঁ খুব ভাল লাগিলে আজি আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব আৰু যাওঁতে কিবাকিবি দেখুৱাই যাওঁ আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে ইয়াতে অলপ টাইম ৰ'লোঁ এতিয়া কাঞ্চনজংঘা ৰিজৰ্টখনলৈ যাম ইফালে তাতে আছে